নাই মোৰ কোনো স্পৃহা বিষয় বাসনা, নাই মোৰ কোনো মান অপমান, মিছতেই নকৰা আক্ষেপ কৈলাসৰ গিৰিমল্লিকাই নালাগে বিচাৰি যাব ৰাজ অট্টালিকা। পথৰ ভিক্ষাৰী এই দৰিদ্ৰ শংকৰ যি দিনাই বৰমাল্য কৰিল প্ৰদান, সিদিনাৰে পৰা তুমি দৰিদ্ৰৰ মহাৰত্ন হৈ চিলিকিছা কৈলাসৰ শুভ্ৰ শিখৰ। যোৱা যদি তুমি পিতৃগৃহলৈ বিনা নিমন্ত্ৰণে কোনে বাৰু সম্ভাষণে যাচিব তোমাক? জানি শুনি জীৱনিন্দা শুনিবলৈ কৰিছা যেতিয়া ইমান হেঁপাহ, পাৰিবা অৱশ্যে যাব, নাই তাতে অলপ আপত্তি। স্বামীৰ নিন্দা কৰি তৃপ্তি লাভ কৰিবৰ হেতু নাযায় সতি বৃত্তি দিবলৈ হ'ব পাৰে প্ৰভু, হ'ব পাৰে বৃত্তি মোৰ অতিকে দাম্ভিক অতি অত্যাচাৰী। প্ৰভু এবাৰ চেষ্টা কৰি চাওঁচোন, কিজানিব আনিব আৰু মোক একোকে নালাগে। সতী, তোমাৰ এই কোমল স্পৰ্শত অভিনৱ সাজে মই সাজিছো কল্যাণ। যদি তুমি কল্যাণী শিৱানী এনেভাৱে নিদাৰুণ হৈ শিৱৰ সন্মানৰ হেতু নগণ্য যজ্ঞ কিবা হেতু নিজ প্ৰাণে কিবা বিসৰ্জন একেবারে তোমার পাপ তাপ মান অপমান সকলো দূর করার আছে মাত্র একটি শুদ্ধ মানে শুদ্ধ চিত্তে ভজু যদি দেবনারায়ণ, ভজু যদি অন্তৰৰ অভয় পদ, মান অপমান সকলোটি হব। এই দক্ষৰ সভাত Vishnu, Odrino Jana, Swami Pitta?